অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটো আমি উলহ মালহেৰে আয়োজন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। যোৱা এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আমি চলাইছোঁ। গতিকে আমি প্ৰতি বছৰে আমি এনেকৈ আমি কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৰ্মশালা আয়োজন কৰোঁ। এইবেলিও আমি 10 দিনীয়া কৰ্মশালা আয়োজন কৰিছোঁ। এই কৰ্মশালাত কমেও 90জন ল'ৰা ছোৱালী আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই ক্ষেত্ৰতে মই কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাক অভিনন্দন জনাইছোঁ। তেওঁলোকে প্ৰতি বছৰে এই যি ল'ৰা ছোৱালীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আমাৰ কামৰূপৰ এখন পিছপৰা ঠাইত ল'ৰা ছোৱালীবিলাকক উৎসাহ উদ্দীপনা দি আগবাঢ়ি অহাত সহায় কৰিছে। তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। আৰু আচলতে আমি 10 দিনত একো নহয়, তথাপিও আমি যিখিনি আৱাস ল'ৰা ছোৱালীক দিব ওলাইছোঁ সেইখিনি কিমানখিনি পাৰোঁ আমি গোটেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমি বহাগৰ ঠিক 1 তাৰিখে আমি আমাৰ এই কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বিহুটোত আমাৰ এই ল'ৰা ছোৱালীবিলাকে নাচ প্ৰদৰ্শন কামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু কৰ্মশালা পৰিকল্পনা আৰম্ভ কৰিছোঁ। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰাই বিহু কৰ্মশালা পৰিকল্পনাটো দিয়া হৈছে। আজি অসমীয়া সংস্কৃতি ৰক্ষা বুলি ক'লে অসমীয়া বিহুটো হৈছে আমাৰ অসমৰ জাতীয় উৎসৱ। জাতীয় উৎসৱটোত আজিকালি ৰাইজসকলে বিহু বুলি ষ্টেজ প্ৰগ্ৰেম কৰে বা তেনেকুৱা ডাঙৰ ডাঙৰ গায়ক মাতি বহুত টকা পইচা খৰচ কৰি বিহু মাতে। কিন্তু আমাৰ যিটো বিহু বুলি মুকলি বিহু বা তেনেকুৱা ধৰণৰ এইবিলাক সংস্কৃতিয়ে আজিকালি বেছিকৈ বজাই ৰাখিব লাগে। নহ'লে আমাৰ অসমত বিহুৰ যিখিনি উৎসাহ, ৰাইজৰ অসমীয়াৰ যিখিনি উৎসাহ বিহু বুলি ক'লে সেইখিনি উৎসাহ আজিলৈকে বহু কমি যোৱা বুলি আমি দেখা পাইছোঁ। আৰু এই কণ কণ শিশুবোৰে যিখিনি আমি উৎসাহ দেখিছোঁ, এই ল'ৰা ছোৱালীক যিখিনি উৎসাহ দেখিছোঁ, আমি ইয়াত নথৈ আনন্দিত। আৰু এই কণ কণ শিশুখিনি যাতে ভৱিষ্যত জীৱনত